করে আনি রাখলি তাতে হরণ মারি ঘন্টা লাগছি হুনারাত আরো চাবা হুনারাত চবে কি বনাই এতে হেল্ল' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে তো বহুত দিনৰ নতুন এটা ভিডিঅ' মানে বহুত দিন এনেকৈ গেপ হৈ গ'ল দুটা ভিডিঅ' আছিল কোকৰাঝাৰৰ তাৰে মেইন পাৰ্টবিলাক ডিলেট হৈ গৈছে মানে মেমৰিখন কিবা প্ৰব্লেম আছিল নেকি ডিলেট হৈ গৈছে ভিডিঅ'কেইটা তো সেইটো কাৰণে আৰু সেইকেইটা ভিডিঅ' দিয়া নহ'ল আজি আহিছিলোঁ আপোনাৰ হাতত তো বাকী আহাৰটো চাই লওক আহিছোঁ তাৰপিছত ওলত টাইমত আমাৰ বেণ্ড বাজি গৈছে মই ইণ্ট্ৰ' দিয়াই নাছিলোঁ এতিয়াহে ইণ্ট্ৰ' দি আছোঁ বহি কিনে এটা জেগাত এনেকুৱা মানুহ হৈছে না শংকুৰাজ আহিছিল তো ওলাই অহাৰ টাইমত বেণ্ড বাজি গৈছে তো আপোনালোকে গম পাব ট্ৰেইলাৰত চাই লৈছে আপোনালোকে মানে ফাৰ্ষ্টৰ কাৰণে চাই লৈছে কেনে মানুহ হৈছে তো ভিডিঅ'টো শেষলৈকে চাই থাকক তো বাকী ভিডিঅ'টো চাই লওক তাৰপিছত কৈছোঁ মাইল ব্ৰিজ তলত সদায় দৰে ট্ৰাফিক জাম কেনে যাম रे बहुत खतरनाक वाला जाम लगते हुए इधर ट्रैफिक जाम मेला मेला बोले बेखाना ना माइसी ये तो बसने खाली वो तो बसे खाली তো বাইক চাইক পাৰ্কিঙত থৈ কিনে পাৰ্কিঙত থৈ মানে পাৰ্কিং ভিতৰতো আছে ভিতৰত সোমালে আৰু ওলোৱা জেগা নহ'ব সেইকাৰণে আৰু ফুটব্ৰিজৰ কাষতে বাইক থৈ দিছোঁ বাইক থৈ কিনে সেইখিনি খোজকাঢ়ি যাওঁ নহ'বা যাম দেখছি অৱস্থা তাতে আৰু শংকুৰাজ আহিব আজি ক'ত গৈ আছোঁ এইটোতো গমেই পাইছে এতিয়ালৈকে যোনে যোনে আহিছে হুনাৰ হাতত খানাপাৰাত তো তাতে গৈ আছোঁ বৰ্তমান আজি শংকুৰাজ আছে তো মানে বহুতে সেনেকৈ ফাংচন চলাই না সেইকাৰণে পুৰা আজি ওলাই আহিছোঁ একেবাৰে হৰণ মাৰিলে কি হ'ব এই আগৰ আনি ৰাখিলি ইয়াতে হৰণ মাৰি ঘণ্টাও লাভ নাই যাতে নতুন গাড়ী লাহে কৰি বুজি পালে মানে মোক আৰু লাগে মানে তোক বাপৰে চাইড দি দিব চাইড দি দিব ৰমকা ভিৰ আবে মুখখন কিলা ব্লাৰ হৈ আছে বে মোৰ পুৰা ভিৰ বাপৰে হুনাৰ হাট এখন নাছিল সিদিনাখনে অকল ডাইৰেক্ট গেটখন দিছে আজি আৰু এই দি মাজত বেৰিকেড চেৰিকেড একো নাছিল বে ডাইৰেক্ট সোমাই হৈছে হুনাৰাত আৰু চাবা হুনাৰাত চবে এইবাৰ ক'ত আছে এতিয়া
গৰাকী কৰি গাড়ীখন অলপ আঁতৰাই দিয়ক অসুবিধাৰ সৃষ্টি হয়। অৱস্থা হৈছে হুনাৰাত চাবা এই লাষ্ট দিনা আজি লাষ্ট দিন হুনাৰাতৰ এই অৱস্থা চবৰে যাম গাড়ী যাম বেলেগ কথা মানুহ যাম চক না একবাৰ Itu sangat. Oh. Oh my, kiba ke ulaise ni pora. Tate aro manu thera thali balor. এটা মানুহ সন্মুখৰ পৰা আহিছে আহি কিনে ৰং চাইডে দি কিয় আহি আছে বোলে আমাকে এই অৱস্থা হৈছে হুনাৰহাটত আহি আজি অৱস্থা বেয়া একদম লাইফত ফাৰ্ষ্ট টাইম ইমান জাম পাইছোঁ দেই ফাৰ্ষ্ট টাইম বিহু পূজাতো ইমান দাম নাপাওঁ আজি যিমান জাম পাইছোঁ মই তো ভিডিঅ'টো চালাক বা দেখা পাইছে মানে প্ৰগ্ৰেমটোতো মজা হৈছে ঘূৰিম বুলি ভাবিছিলোঁ অলপ বস্তু দেখাম বুলি ভাবিছিলোঁ কিন্তু বস্তু একো দেখা নহ'ল যেনে মানুহ এটা হৈছে তাতে কি ক'ম আৰু মাথাটো মানে টিঙে আছে তাতে মাইকী এটা মানে এনেকুৱা খং উঠছি আৰু মাথাৰ ভিতৰত থাকিব পৰা নাই তো এতিয়া অলপ ৰখছোঁ ইয়াতে তাৰপিছত অলপ পিছত আৰু ঘৰত যাম আৰু 8-9টা বাজিল আৰু ওলাতে মানে আধা ঘণ্টা লাগি গৈছে খোজকাঢ়ি আহোঁতে খানাপাৰা ৱাকিং কৰি কিনে আহোঁতে আধা ঘণ্টা বেছি লাগি গৈছে এনেকুৱা লেতেৰা মানুহ আছে তো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট নিশ্চয় জনাব আৰু ভিডিঅ' মানে বহুত মাজত গেপ আহি আছে তো সেইটো কাৰণে মানে অলপ প্ৰব্লেম হৈ আছে এই ডিউটিৰ পৰা ডিউটি আছে তাৰপিছত ঘৰৰ প্ৰব্লেম চলাই যায় সেইকাৰণে মানে বহুত ভিডিঅ' যে দিব টাইমে পোৱা নাই এনেকৈ তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট নিশ্চয় জনাব আৰু এনেকুৱা ভাল ভিডিঅ' দি থাকিম আৰু ভাল মানে এইটো তাৰমানে নৰ্মেল ভিডিঅ' আছে শ্বৰ্ট চাই ভিডিঅ' বাকী আৰু ভিডিঅ' আহিব আৰু বিহুত প্লেন হৈ আছে ক'ত বেয়াও হয় ঠিক হোৱা নাই এতিয়ালৈকে প্লেন চলি আছে বাৰু তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে শেষ কৰোঁ ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুন আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰিব আৰু ছাবস্ক্ৰাইব বাটনৰ বেল আইকনটো দিব পাৰিব যাতে ভিডিঅ' অহাৰ লগে লগে আপোনাৰ লগত নটিফিকেশ্যন গুচি আহে তো ভিডিঅ'টো ইমানতে শেষ কৰি তো নেক্সট ভিডিঅ' লগ পাম টিল দেন বাই বাই